হেল্ল' ফ্ৰেণ্ড, ভালনে? আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে। মই চাৰাবোৰে মই অন্য এটা ইউটিউব ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ থাম্বনেইলটো দেখি ভাবিছে চাগে কি হয়নো এইটো বস্তু। এইটো হৈছে বৰলৰ টোপ, বৰকন্দু। হয়তো বহুতে চিনি পায়ো আৰু বহুতে চিনি নাপাবও পাৰে। এয়া দেখিছেনে, এইজনী ইহঁতৰ ঘৰ এইটো। আৰু এইবিলাক দেখিছেনে, তেহেঁতৰ ঘৰবিলাক কিমান ধুনীয়াকৈ বনাইছে। আৰু ইয়াৰ ভিতৰত টোপবিলাক আমি খাওঁ। এইটো দেখিছেনে, ওপৰত এখন বগা চামনি আছে আৰু এই চামনিখন এৰুৱাই কিমান ধুনীয়াকৈ ঘৰবিলাক বনাইছে। এটা এটা ইঞ্জিনিয়াৰ গোটেইবিলাক। ঘৰটোৱে নিজে থাকিব পৰাকৈ ইমান ধুনীয়াকৈ বনাইছে। আৰু এইটো বস্তু সম্পূৰ্ণ গোবৰ মাটিয়ে বনোৱা হয়। আৰু সেই গতিকে বহুতে নাখায়, কিন্তু আমাৰ আহোম মানুহ প্ৰায় খোৱা হয় এইটো বস্তু। আৰু এইটো ছিজনতে হয়। আৰু এইটো ছিজনতে মানুহে বিচাৰে খাবলৈ আৰু লোভো কৰে। যিহেতু যোনে এবাৰ খাই পাইছে সিহঁতে নেক্সট টাইম খাবলৈ বহুত হেঁপাহ কৰে। আৰু সেইকাৰণে ময়ো বিশেষকৈ বহুত হেঁপাহ কৰোঁ এই বস্তুটো। ছিজনৰ ফল অকলে খাবও নোৱাৰি, ভগাই খাব লাগে। সেই গতিকে আজি আমাৰ ঘৰত আলহীও আছে আৰু এইটোত পূৰা গুচোৱাত ব্যস্ত হৈছে। আমি কেনেদৰে ইহঁতক খোৱা হয় সেয়া সম্পূৰ্ণ ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু ভিডিঅ'টি চাব শেষলৈকে। যদি ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰিব পাৰি।